हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल हामिदुल भाईजान। तो যদি ভিডিও ক্লিক কৰিছে যদি ইচ্ছা থাকে ভালকে চাই যাব। কথাটো হল সেই 1 লাখ চাকৰি দিছে চৰকাৰে, বহুত ভাল পাইছো, বহুত ভাল লাগিছে। সবে চাকৰি কৰক, সবে ভালে চলক, সবে ভাল ইনকাম কৰক, এইটোই আমি চাও, আমি কেতিয়াও বেয়া নাচাও। তাৰমানে এটা বেয়া কথা কি জানে, সবৰে চাকৰি মাইন্ডসেট সেট হৈ গৈছে। কেনেকা ধৰি লওক এজন ল'ৰাৰ বিয়া বয়স হৈছে, তো বিয়াটো পাতিবই লাগিব, তো বিয়া পাতিবলৈ কইনাটো লাগিবই। তো কইনা চাবলৈ যেতিয়া যাব তো কইনাৰ মা বা দেউতা কি সুধিব, চাকৰি লাগিব, চাকৰি নহ'লে নিদিব, চৰকাৰী চাকৰিটো লাগিব ভাই। ধৰি লওক বিজনেছ কৰে, তো বিজনেছ কৰি মাহত যদি 15,000 টকা ইনকাম কৰে, বাট নিদিব কিয়, চৰকাৰী চাকৰি নাই। চৰকাৰী চাকৰি 10,000 টকা চেলাৰি পায়, বাট বঢ়িয়া বঢ়িয়া তামাম দি দিব। তো এইটো মাইণ্ড সেট হৈ গৈছে। কিয় চৰকাৰী চাকৰি লাগে, চৰকাৰী চাকৰি কিয় লাগে আমি গমেই নাপাওঁ। এইবিলাক কি চৰকাৰী চাকৰি হ'লে যে মাইণ্ড লাইফ সেট হৈ যাব, এইটো কথা নহয় না। বিজনেছ কৰি ভাল চলি আছে, সুখত চলি আছে। তো সেইকাৰণে আমি এটা কথা কওঁ কি, ছোৱালীৰ মা বা দেউতা হওক যিয়ে নহওক, চৰকাৰী চাকৰি বুলি দ্বাৰা যে লাগিব এইটো কথা নহয়। বিজনেছমেনো ভাল চেলাৰি পায়, ভাল দৰমহা পায়, ভাল ইনকাম কৰে, সিহঁতেও ভাল। তো খালি চৰকাৰী চাকৰি থাকিলে বিয়া দিব বুলি কথা নহয়। চৰকাৰী চাকৰিতে শান্তি নাই বা শান্তি আছে এইটো কথা নহয়, শান্তি আছে চবতেই। বা বিজনেছ কৰা মানুহতো বহুত ন, সেইবিলাকে কি কৰিব, এইবিলাকতো বিয়া পাতিব লাগিব নহয়। চৰকাৰী চাকৰিৰ দ্বাৰা হ'লে যে বিয়া দিব লাগিব, নহ'লে দিয়া নাযায়, নহ'লে সুখী নহয়, নহ'লে সুখ। আৰু 1 লাখ চাকৰি ঘোষণা হোৱাৰ আগত ইমান মাইণ্ডছেট হোৱা নাই 1 লাখ চাকৰি চৰকাৰী চাকৰি নিচিনা। এতিয়া 1 লাখ চাকৰি ঘোষণা হোৱাৰ পিছৰ পৰাই চৰকাৰী চাকৰি ইমান আকৰ্ষণ হৈছে ল'ৰা ছোৱালীবিলাক। মানে মা দেউতাও এনেকুৱা হৈছে, চৰকাৰী চাকৰি লাগে, চৰকাৰী চাকৰি কৰিব লাগে, এনেকুৱা মাইণ্ডটো ছেট হৈ গৈছে। চৰকাৰী চাকৰি নহ'লে আজিকালি গাৰ্লফ্ৰেণ্ডবিলাকৰ বয়ফ্ৰেণ্ড নহয়, বয়ফ্ৰেণ্ডবিলাক গাৰ্লফ্ৰেণ্ড নহয়, এনেকুৱা হৈ গৈছে। মাইণ্ড ছেট হৈ গৈছে চৰকাৰী চাকৰি লাগে। এজন ল'ৰা ইমান ঘূৰি ঘূৰি ফুৰি আছে, চৰকাৰী চাকৰি নাই নাই নাই, কি কৰিব তাই? বিজনেছো কৰিব লাগিব, পঢ়া শুনা কৰি বেকাৰতো বহি থাকিব নালাগে। তো পঢ়া শুনা কৰিছোঁ যে চাকৰি কৰিব লাগে এইটো কথা নহয়। এজন পঢ়া শুনা কৰি বিজনেছ কৰি সুখী আছে, চাব লাগে আমাক না। এইবিলাক খাই চাকৰি মাইণ্ড ছেট কৰি নালাগে না। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ, আৰু ফাৰ্ষ্ট ভিডিঅ' বনাই আছোঁ, যদি ভাল লাগে এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল বেছিকৈ শ্বেয়াৰ কৰি দিব। তো এইখিনিতে আমি ভিডিঅ'টো সামৰিলোঁ। কিবা ভুল হ'লে কমেণ্ট কৰি জনাই দিব আৰু শিকাই দিব। অ'কে, বাই বাই।